পুৱাৰ প্ৰথমটি খবৰলৈ ষ্টুডিঅ'ত মই স্বৰ্ণালী অসমত পুনৰ জাৰি সতৰ্কবাণী অহা 3 দিনলৈ অসমত বতৰৰ কঠোৰ সতৰ্কবাণী তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ খবৰ তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট অহা 3 দিনলৈ অসমত পুনৰ বতৰৰ কঠোৰ সতৰ্কবাণী ধুমুহা বিজুলী ঢেৰেকণীৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ পূৰ্বানুমান অৰুণাচলৰ পাহাৰীয়া জিলাত 12 পৰা 20 সেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা পাহাৰৰ পানী নামি আহি নদ-নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পোৱাৰ আশংকা তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটত ফ্লেশ ফ্লাডৰ বিপদ এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো পুনৰ বতৰৰ ৰুদ্ৰমূৰ্তি বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই তাৰ মাজতে অসমলৈ নতুন সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট অহা 3 দিনত ধাৰাসাৰ বৰষুণ ধুমুহা আৰু বিজুলী ঢেৰেকণীয়ে ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি কৰিব পাৰে জটিল পৰিস্থিতি বিশেষকৈ অৰুণাচলৰ পাহাৰীয়া অঞ্চলত হোৱা প্ৰবল বৰষুণে উজনি অসমৰ নদ-নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি কৰাৰ আশংকা কৰা হৈছে হেহে সজাগ হৈছে প্ৰশাসন সতৰ্ক কৰা হৈছে জনসাধাৰণক অসমৰ বাবে পুনৰ জাৰি হল বতৰৰ গুৰুত্বপূৰ্ণ সতৰ্কবাণী আইএমডিয়ে তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাৰ বাবে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট অহা 72 ঘণ্টাত ধুমুহা বিজুলী ঢেৰেকণীৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া জিলাসমূহত 12 পৰা 20 সেন্টিমিটাৰলৈ বৰষুণ হ'ব পাৰে বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান বিভাগে এই বৰষুণৰ পানী নামি অহাৰ ফলত তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি আৰু লখিমপুৰ জিলাৰ নদ-নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ আশংকা আছে ফলত হঠাতে ফ্লেশ ফ্লাড ভূমিস্খলন নদীৰ পাৰ খহনীয়া আৰু নগৰাঞ্চলত জলাবদ্ধতাৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে ইফালে এএছডিএমে জনসাধাৰণক অতি প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহ্বান জনাইছে বিজুলী ঢেৰেকণীৰ সময়ত মুকলি ঠাই পথাৰ অথবা গছৰ তলত আশ্ৰয় নলবলৈও বিশেষ সতৰ্কবাণী দিয়া হৈছে খেতিয়কসকলক সাময়িকভাৱে কৃষি কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ইতিমধ্যে বানত 78 জন লোকে প্ৰাণ হেৰুৱাইছে এনে পৰিস্থিতিত এছডিআৰএফ আৰু এনডিআৰএফৰ উদ্ধাৰকাৰী বাহিনী সম্পূৰ্ণ সজাগ অৱস্থাত ৰখা হৈছে বতৰৰ এই সতৰ্কবাণী গুৰুত্বৰ সহকাৰে লওক প্ৰশাসনৰ পৰামৰ্শ মানি চলক নিৰাপদ স্থানত থাকক আৰু যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সাজু থাকক পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসমত পুনৰ বাঢ়িছে বতৰৰ সংকেত অসমত পুনৰ বাঢ়িছে বতৰৰ সংকট ভাৰতীয় বতৰ বিজ্ঞান বিভাগ অৰ্থাৎ আইএমডিয়ে ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট বিশেষকৈ উজনি অসমৰ তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত অহা 3 দিনত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ ধুমুহা আৰু বিজুলী ঢেৰেকণীৰ আশংকা কৰা হৈছে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত হোৱা প্ৰবল বৰষুণে অসমৰ নদ-নদীৰ জলস্তৰ হঠাতে বৃদ্ধি কৰি ফ্লেশ ফ্লাডৰ বিপদো বৃদ্ধি কৰিব পাৰে ইতিমধ্যে বানৰ কবলত 78 জন লোকৰ মৃত্যু হোৱা ৰাজ্যখনত এই নতুন সতৰ্কবাণী উদ্বেগ অধিক তীব্ৰ কৰি তুলিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বাবে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট বিশেষকৈ তিনিচুকীয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰশাসন আৰু সাধাৰণ নাগৰিকক যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু থাকিবলৈ আহ্বান জনোৱা হৈছে অহা 3 দিনত অসম আৰু অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চলত ধুমুহা বিজুলী ঢেৰেকণীৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আইএমডিয়ে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে পূব চিয়াং লোহিত নামচাই লংডিং নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাত 12 পৰা 20 সেন্টিমিটাৰ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে এই বিপুল পৰিমাণৰ বৰষুণৰ পানী পাহাৰৰ পৰা নামি অহাৰ ফলত অসমৰ নদ-নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ
কৰিছে বতৰ বিভাগে বিশেষকৈ তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি আৰু লখিমপুৰ জিলাত ফ্লেশ ফ্লাডৰ আশংকা অধিক কেৱল বানে নহয় ভূমিস্খলন যোগাযোগ বিচ্ছিন্ন হোৱা আৰু চহৰাঞ্চলত কৃত্ৰিম বান বা ৱাটাৰ লকৰ সম্ভাৱনাও কৰা হৈছে ইফালে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ এএছডিএমে জনসাধাৰণক জৰুৰী নহলে ঘৰৰ পৰা উলাই নাযাবলৈ পৰামৰ্শ দিছে বিজুলী ঢেৰেকনিৰ সময়ত পথাৰত কাম কৰা লোকসকলক লগে লগে নিৰাপদ আশ্ৰয় লবলৈ আৰু গছৰ তলত আশ্ৰয় নলবলৈ কঠোৰভাৱে সতৰ্ক কৰা হৈছে খেতিয়কসকলকো ধান মাকৈ আৰু অন্যান্য শস্যৰ বীজ হিচা সাময়িকভাৱে পিছুৱাই দিবলৈ অনুৰোধ জনোৱা হৈছে উল্লেখযোগ্য যে চলিত বৰ্ষৰ বান পৰিস্থিতি ইতিমধ্যে ৭৮ লোকে প্ৰাণ হেৰুৱাইছে এনে পৰিস্থিতিত এছডিআৰএফ আৰু এনডিআৰএফৰ উদ্ধাৰকাৰী দলসমূহক সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে বতৰৰ সতৰ্কবাণীক গুৰুত্ব সহকাৰে লওক প্ৰশাসনৰ পৰামৰ্শ মানি চলক নিৰাপদ স্থানত থাকক আৰু যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সাজু থাকক